মোৰ মৰমৰ বন্ধুসকললৈ নাহৰ ব্লগৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এই যে কাপোৰযোৰ দেখিছেনে, এযোৰ বহুত ধুনীয়া লগা কাপোৰ। ফুলখিনি দেখিলেই হয়তো অনুমান কৰিব পাৰিব আপোনালোকে কাপোৰযোৰ কেনেকুৱা হৈছে। কাপোৰযোৰ ফুলখিনি কাপোৰযোৰ পৰিচয় দিছে। ইমান ধুনীয়া লাগিছে নহয় ফুলখিনি। এয়া দেখিছে, এপাহ ফুল মই অলপ ডাঙৰকৈ দেখুৱালোঁ। ফুলপাহ দেখি হয়তো আপোনালোকে গম পাইছে কাপোৰযোৰ কেনেকুৱা। আৰু এযোৰ মিক্স পাট হেণ্ডমেড কাপোৰ হয় আৰু হেণ্ডমেডৰ মিক্স পাট কাপোৰবিলাক বহুত ভাল লাগে, চুইয়ে ভাল লাগে, একদম ইমান মসৃণ নহয়। সেই কাপোৰযোৰত মই মাজত সোণালী ৰঙৰ মানে গুণাৰ এটা ধুনীয়া গোলাপ ফুল লগাই দিছোঁ আৰু কাষে কাষে নেটৰ ফুলৰ এপ্লিক দি পেলাই সেই ফুলখিনি আঠা লগাই দিছোঁ আৰু তাৰ মাজত এয়া ধুনীয়াকৈ মাইকা খুৱাই দিছোঁ। আৰু এই নেটৰ ফুলৰ এপ্লিকখিনি যি আঠা লগাইছোঁ সেই আঠাটো অলপ দামী হয়, কিন্তু মানে কি জানেনে, আঠাটো লগালে অকণ সৰহকৈ লগাব লাগে, কেতিয়াও এৰাই নাযায়। মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে আঠাটো একদম এৰাই নাযায়, খালি অকণমান বেছিকৈ লগাব। আৰু এই আঠাটো নলগাই আপোনালোকে যদি চিলাই দিওঁ বুলি ভাবে তেতিয়াহ'লে চিলাইও দিব পাৰে, চিলাই দিলেও কোনো অসুবিধা নাই। আৰু এই কাষত যে হালধীয়া ৰঙৰ পটিটো দেখিছেনে, এই হালধীয়া ৰঙৰ পটিটোৱে কাপোৰযোৰ বেছি শুৱাই তুলিছে। পটিটোৰ মাজে মাজে গুণাৰ কাম কৰা আছে অকণমান, সেই গুণাৰ কাম কৰাখিনিয়ে যে ইমান ধুনীয়াকৈ জিলিকি উঠিছে নহয়। আৰু এই আঁচলৰ ফুলখিনি মই এনেকৈ ধুনীয়াকৈ ঘূৰণীয়াকৈ দিছিলোঁ আৰু দেখাত বহুত ভাল লাগিছে। আঁচলৰ ফুলখিনি পিছত মই মাজত কি কৰিছিলোঁ জানেনে, সৰুকৈ ধুনীয়াকৈ বুটা কেইটামান দিছিলোঁ। আৰু এই যে দেখিছে এইটো এটা বুটা, এনেকুৱা বুটাই মই গোটেই চাদৰখনৰ মাজত দিছিলোঁ। চাদৰখন দেখাত ইমানেই ধুনীয়া লাগিছিল নহয়। আৰু এই বুটাখিনিৰ মাজত সেই এটা মাইকা লগাই দিছিলোঁ। মোৰ কাপোৰযোৰ হৈ গ'ল। এতিয়া আপোনালোকে কাপোৰযোৰ চাওকচোন, ইয়াত দেখিছেনে এইকেইটা যে ঘূৰণীয়াকৈ ফুলকেইটা দিছিলোঁ আৰু এই ফুলকেইটাৰ মাজে মাজে সেইটো সোণালী ৰঙৰ গোলাপ ফুলটো, সোণালী ৰঙৰ গোলাপ ফুলটোৱে কাপোৰযোৰ ইমান শুৱাইছে নহয়। আৰু এয়া মই সৰু বুটাখিনি আঁতৰৰ পৰা দেখিছেনে ইমান ধুনীয়াকৈ জিলিকি উঠিছে। আৰু ভিতৰৰ সৰু বুটাখিনিত মই মাজতহে চুমকি মানে মাইকা এটা দিছোঁ, কিন্তু ফুলখিনিত সৰু পাথৰ কেইটামান দি দিছিলোঁ মই সেই এপ্লিকৰ ফুলখিনিৰ মাজত। আৰু এয়া ছাইডত মানে বুকুত পৰাকৈ এনেকৈ দি দিছিলোঁ আৰু সিটো ছাইডেও হাতত পৰাকৈ মই দি দিছিলোঁ। এনেকুৱা বুটাখিনিকে এক লাইন দি দিছিলোঁ মানে ওচৰাওচৰিকৈ। আৰু গোটেই ছাইডত মানে সেইখিনি দিয়া নাছিলোঁ, কাৰণ কাষত মই ধুনীয়াকৈ ছাইড পটিটো লগাইছোঁৱেই। ছাইড পটিটো তেতিয়াহে উজ্জ্বলিব, যদি মই কাষত সেই ফুলখিনি বেছিলৈকে নিদিওঁ তেতিয়াহে ছাইড পটিটো বেছিকৈ উজ্জ্বলিব, কাৰণ এটা বহুত ধুনীয়া ছাইড পটি আছিলে। আৰু এয়া দেখিছেনে কাপোৰযোৰ আঁতৰৰ পৰা ইমান ধুনীয়া লাগিছে নহয়, বহুত ভাল লাগিছে। মইতো বনোৱা কাপোৰবিলাক মই ভাল পাওঁৱেই, আপোনালোকেহে এতিয়া কেনেকৈ পায় বা। আৰু ইয়াৰ যে মেখেলাখনতো মই ধুনীয়াকৈ এই ঘূৰণীয়া ফুলখিনি দি দিছিলোঁ আৰু দেখাতো বহুত ভাল লাগিছিল। আৰু বিশেষকৈ সেই বুটাখিনি দিছিলোঁ, আৰু বুটাখিনিৰ কাৰণে কাপোৰযোৰ ইমান ধুনীয়া শুৱাইছে নহয়। বন্ধুসকল, আপোনালোকৰ বাৰু মোৰ এই কাপোৰযোৰ ভাল লাগিছেনে? যদি কাপোৰযোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব দেই বন্ধুসকল। মেখেলাখন দেখিছেনে, মেখেলাখনো ইমান ধুনীয়া লাগিছে নহয়। মই তলত 3 পাহ এনেদৰে ঘূৰণীয়াকৈ দিছিলোঁ আৰু তাৰ ওপৰলৈ মই বুটা দি দিছিলোঁ 3টা। চাদৰৰ মাজত যেনেকৈ বুটা দিছিলোঁ তেনেকৈ দিছিলোঁ। এয়া চাওকচোন, মই কাপোৰযোৰ গাত লৈ আপোনালোকক দেখুৱালোঁ। কাপোৰবিলাক মই বিশেষকৈ নিপিন্ধোৱেই, কাৰণ মেখেলাবিলাক নিচিলাওঁ যে, আৰু সেইকাৰণে গাত লৈ দেখুৱাওঁ। এয়া চাওকচোন, গাত লৈ দেখুৱালোঁ। চাদৰখন দীঘল হয়, আহল বহল হয়। চাদৰৰ আঁচলটোত দিয়া সেই ঘূৰণীয়া ফুলখিনি ইমান ধুনীয়া লাগিছে। আৰু বিশেষকৈ বুকুত পৰা সেই ফুলখিনি বুটাখিনি দেখিছেনে, বহুত ধুনীয়া লাগিছে। হাততো পৰা বুটাখিনি ভাল লাগিছে। আৰু মেখেলাখনতো ক'বই নালাগে। কাপোৰযোৰৰ কালাৰটো হ'লে মই ইমান ভাল পাওঁ নহয়, এই কালাৰটোৱে যিকোনো মানুহকে শুৱায়। এয়া চাওকচোন কিমান ভাল লাগিছে। মোৰ কাপোৰযোৰত দহি বটা হোৱা নাই। যদি কাপোৰযোৰত দহি বটা যায় তেতিয়াহ'লে বগা হালধীয়া ৰঙৰ দহি বটি মাজে মাজে সোণালী ৰঙৰ 1-2টামান দি দিলে বহুত ধুনীয়া লাগিব। বন্ধুসকল, আপোনালোকৰ মৰম চেনেহৰ বাবে আমি সদায় আগ্ৰহী হৈ থাকোঁ। আপোনালোকৰ মৰম চেনেহবিলাক আমাক দিবলৈ আকৌ নাপাহৰিব দেই বন্ধুসকল। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে
আপোনালোকৰ পৰা বিদায় মাগিছোঁ দেই বন্ধুসকল।